হাই বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ একদম কাৰি। কেনেদৰে মই বনাওঁ আহক চাই লওঁ। ৰেচিপিটো বনাবলৈ মই লৈছোঁ মিডিয়াম সাইজৰ বিলাহী এটা, মিডিয়াম সাইজৰ পিঁয়াজ দুটা, মিডিয়াম সাইজৰ আলু দুটা আৰু মিডিয়াম সাইজৰ নহৰু এটা, কেঁচা জলকীয়া 4টা, 1.5 ইঞ্চি আদা লৈছোঁ। আদা নহৰু কেঁচা জলকীয়া মই থেতেলিয়াই ল'ম, বাকীখিনি মই কাটি ল'ম। আলু আৰু কণী মই সিজাই ল'ম। আলু আৰু কণী মই সিজাই ল'লোঁ, এতিয়া নমাই ল'ম। কেৰাহী পাতি ল'লোঁ, এতিয়া মই মিঠাতেল দি দিম। বইল কৰি লোৱা 4টা কণী মই ভাজি ল'ম। অলপ হালধি দি মই সানি লৈছিলোঁ। কণীকেইটা ভজা হৈ গ'ল, এতিয়া মই নমাই ল'ম। কণী ভজা তেলতে মই কাটি ৰখা পিঁয়াজ দি দিম। সোৱাদ অনুযায়ী মই নিমখ দি দিম। পিঁয়াজ ভজা মোৰ হৈ গ'ল, এতিয়া থেতেলিয়াই ৰখা আদা নহৰু কেঁচা জলকীয়া দি দিম। আদা নহৰু কেঁচা জলকীয়া কেঁচা গোন্ধ নোযোৱালৈকে মই ভাজি ল'ম। কাটি ৰখা বিলাহী দি দিম এতিয়া। বিলাহী সৈতে মোৰ ভজা হৈ গ'ল, সিজাই ৰখা আলু দি দিম। এতিয়া মই দি ল'ম হালধি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ। মছলাখিনিৰ সৈতে ভালদৰে মই ভাজি ল'ম। মছলাৰ সৈতে মোৰ ভজা হৈ গ'ল, এতিয়া মই পানী দি দিম। এক গিলাচ পানী দিছোঁ। এই কণীকেইটা এখন কাটা চামুচেৰে মই কণী 4টা ফুটা ফুটা কৰি ল'ম। কণীৰ ভিতৰত মছলাটো এতিয়া ভালদৰে সোমাব আৰু খাবলৈ সোৱাদ হ'ব। উতল আহি গৈছে, ভাজি ৰখা কণী 4টা মই এতিয়া দি দিম। এতিয়া মই 2 টুকুৰা আলু মই ভাঙি দিম। এনেদৰে মই ভাঙি দিম। আলু 2 পিচ ভাঙি মই আৰু 5 মিনিট মই ভালদৰে উতলাই ল'ম। পাঁচ মিনিট মই উতলাই ল'লোঁ, এতিয়া মই গেছ বন্ধ কৰি দিম। এতিয়া মই গৰম মছলা গুড়ি মই আধা চামুচ দি দিছোঁ। ভালদৰে মই মিলাই দিম। মোৰ একদম কাৰি ৰেডি, এতিয়া মই নমাই ল'ম।
আজি এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।